এটা সমীকৰণত যিয়ে চলক দিয়া নাথাকক ফৰ এক্সাম্পল x y p q r যদি আমি চলকটোৰ সমান এটা মান উলিয়াব পাৰো সেই মানটোকে সমীকৰণটোৰ সমাধান বুলি কোৱা হয় যাক আমি উত্তৰ বুলি ক'ব পাৰো আমি যেটো মান উলিয়ালো সেই মানটো শুদ্ধ নে ভুল সেইটো আমি শুদ্ধতা পৰীক্ষা কৰি চাব পাৰো যদি আমি চলকৰ মানটো সমীকৰণটোৰ বাওঁফালে বহুৱাই সমাধান কৰি চাওঁ আকৌ আমি সেই চলকৰ মানটো সমীকৰণটোৰ সোঁফালে বহুৱাই চাওঁ যদি আমি বাওঁফালৰ মানটো সমান সোঁফালৰ মানটো পাওঁ তেতিয়া আমি ক'ব পাৰিম যে আমি যেটো চলকৰ মান উলিয়ালো সমীকৰণটোৰ পৰা সেইটো সম্পূৰ্ণ শুদ্ধ হৈছে যাক আমি সত্যাপন কৰা বুলি ক'ব পাৰো আজি আমি তেনেকুৱা কিছুমানে কোৱেশ্চন সমাধান কৰিম অনুশীলনী 2.1 ৰ পৰা কোৱেশ্চন নম্বৰ 3 টো সমাধান কৰিম এক নম্বৰ কোৱেশ্চনটোত আমাক যেটো সমীকৰণ দিছে সেই সমীকৰণটোত চলক x আছে প্ৰথমতে আমি চলক x ৰ মানটো উলিয়াব লাগিব আমি কোৱেশ্চনটো এবাৰ লিখি লম কোৱেশ্চনটোত আমাক দিছে x/3 minus x minus 1 divided by 2 equal to 1 এতিয়া আমি ইহত দুটাৰ মাজত লসাগু লম 3 আৰু 2 এই দুইটা মৌলিক সংখ্যা হয় এনেদৰে মৌলিক সংখ্যা থাকিলে আমি সংখ্যা দুটা পূৰণ কৰি দিব লাগে পূৰণ ফলটোৱে লসাগু হ'ব 3 দুগুণ আমি পাম 6 3 ৰ লগত যদি আমি 2 এটা পূৰণ কৰো তেতিয়া আমি 6 পাওঁ সেই 2 টো আমি ওপৰত যি থাকে তাৰ লগত পূৰণ কৰি দিব লাগে 2 into x কৰিলে আমি পাম 2x a মাইনাস চিনটো আমি ইয়াত লিখিম 2 লগত যদি আমি 3 এটা পূৰণ কৰো তেতিয়া আমি 6 পাওঁ সেই 3 টো আমি ইয়াৰ লগত পূৰণ কৰি দিম মানে ওপৰত যি থাকে তাৰ লগত পূৰণ কৰি দিম 3 পূৰণ x minus 1 equal to a 1 টো আমি ইয়াত লিখিম এতিয়া আমি এইখিনি অলপ সৰল কৰি দিম 2x minus 3 ৰ লগত যদি আমি x টো পূৰণ কৰো 3x হ'ব 3 ৰ লগত যদি আমি 1 টো পূৰণ কৰো 3 হ'ব এই ব্ৰেকেটটো আমি ইয়াত খুলি দিলু এই মাইনাস চিনটো আগত মাইনাস চিন থকাৰ কাৰণে খলনি হৈ প্লাস হৈ যাব তলত থাকিব 6 ইকুৱেল টু হ'ব 1 2x প্লাসত আছে 3x মাইনাসত আছে এই দুটা সদিশ পদ হয় ইহতৰ মাজত আমি যোগ বিয়োগ কৰিব পাৰো ধৰিলোৱা তোমাৰ 3 টকা ধাৰ হৈ আছে যদি তুমি 2 টকা জমা কৰি দিয়া তোমাৰ ধাৰ কেই টকা থাকিব 1 টকা থাকিব -x + 3 তলত থাকিব 6 ইকুৱেল টু হ'ব 1 ইয়াৰ পৰা আমি x চলকৰ মান উলিয়াবৰ কাৰণে আমি বৰ্জ্যপূৰণ বা ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব আমি বৰ্জ্যপূৰণ কৰিম এই 1 টোৰ তলত 1 এটা আছে সেই 1 টোৰ ওপৰৰ গিটাৰ লগত পূৰণ হলে -x + 3 হ'ব ইকুৱেল টু এই 1 টোৰ লগত 6 পূৰণ কৰিলে হ'ব 6 এতিয়া আমি ইয়াত পক্ষান্তৰ কৰিম -x ইকুৱেল টু এই তিনিটো এফালে লৈ যাম ইয়াকে পক্ষান্তৰ কৰা বুলি কয় -3 হ'ব এতিয়া আমি -x ৰ সমান এটা মান পাম 3 x ৰ মানটো আমাক সদায় প্লাসত লাগে বা চলকৰ মানটো সদায় আমাক যোগত লাগে চলকটো সদায় যোগত থাকিব লাগিব সেই কাৰণে আমি কি কৰিম চিনটো ইয়াৰ পৰা আঁতৰাই ইয়াত দি দিম বা তুমি এনেকেও ভাবিব পাৰা ইয়াতো আমি এটা মাইনাসে পূৰণ কৰি দিলু ইয়াতো এটা আমি মাইনাসে পূৰণ কৰি দিলু x টো মাইনাসত আছিলে ফৰ এক্সাম্পল -x ইকুৱেল টু 3 আছিলে যদি আমি দুইফালে মাইনাস এটা পূৰণ কৰো তেতিয়া ইয়াত এটা মাইনাসে পূৰণ হ'ব ইয়াতো এটা মাইনাসে পূৰণ হ'ব মাইনাসে পূৰণ হয় কি হ'ব +x হ'ব ইকুৱেল টু এই 3 টো এই মাইনাস টোৰ কাৰণে -3 হৈ যাব আমি ডাইৰেক্টলি এনেকেও লিখি দিব পাৰো যেহেতু x ইকুৱেল টু -3 আমি সমীকৰণটো সমাধান কৰি x চলকৰ মানটো উলিয়ালো -3 এতিয়া আমি যেটো মান উলিয়ালো সেই মানটো শুদ্ধ হয় নে নহয় হেতু আমি পৰীক্ষা কৰি চাম বা সত্যাপন কৰি চাম এই মানটো আমি সমীকৰণটোৰ বাওঁফালে বহুৱাই সমাধান কৰিব পৰা অৱস্থাত আছো সোঁফালে কোনো ধৰণৰ চলক x নাই গতিকে আমি বাওঁফালে বহুৱাই সমাধান কৰি চাম সোঁফালে যেটো মান আছে সেই মানটো যদি উলাই যায় তেতিয়া আমি ক'ব পাৰিম যে সমীকৰণটো সমাধান কৰোতে আমি x চলকৰ যেটো মান উলিয়ালো হেতু সম্পূৰ্ণ শুদ্ধ হয় আমি লাষ্টত লিখি দিম সত্যাপন কৰা হল এতিয়া আমি লেফট হ্যান্ড সাইডটো লম লেফট হ্যান্ড সাইড ইকুৱেল টু বা এটো তুমি বাওঁপক্ষ বুলিও লিখিব পাৰা বাওঁপক্ষত যিখিনি আছে সেইখিনি আমি লিখিব লাগিব x/3 minus x minus 1 divided by 2 এইখিনি আছে বাওঁপক্ষত এতিয়া যত আমি x পাম তাত আমি a -3 টো বহাই দিম -3/3 যত আমি x পাম তাতে আমি x ৰ সমান যেটো মান উলিয়ালো হেতু আমি বহাই দিম -3 - 1 divided by 2 এই তিনিটো লগত এটো তিনি আমি ক্যান্সেল কৰি দিব পাৰো ইয়াত হ'ব 1 এই 1 টো কিহত হ'ব মাইনাসত হ'ব মাইনাস 3টা তোমাৰ ধাৰ আৰু এটা ধাৰ হৈ গলে কিমান হ'ব মুঠ 4টা ধাৰ হ'ব তোমাৰ তলত থাকিব 2 এই 2টো যদি আমি 4 টো কাটো 2 দুগুণ 4 হ'ব এই 2 টো মাইনাসত আছে এনে ধৰণে হ'ব -1 এই মাইনাসটো আছে আকৌ হ'ব -2 এই 2 টো মাইনাসত আছে
এনেধৰণে আমি লিখিব পাৰোঁ যদি আমি ব্ৰেকেটটো খুলি দিওঁ তেতিয়া a মাইনাছটোৱে পূৰণ হৈ প্লাছ হৈ যাব এটকা ধাৰ 2 টকা জমা সমান কিমান পাম +1 পাম আমি এতিয়া দেখিলো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড বাও পক্ষৰ সমান সোঁ পক্ষ হয় গতিকে সত্যাপন কৰা হল বুলি আমি ইয়াত লিখি দিলে হৈ যাব সত্যাপন কৰা হল আমি সত্যাপন কৰিলো যে বাও পক্ষৰ সমান সোঁ পক্ষ হয় আমি যেটো চলকৰ মান উলিয়ালো সমীকৰণটো যেটো চলক আছিলে চলক x ৰ সমান -3 উলিয়ালো হেতু এটা শুদ্ধ উত্তৰ হয় বা শুদ্ধ সমাধান হয় এনে ধৰণে আমি কৰিব লাগিব কোৱেশ্চন নম্বৰ 2 প্ৰশ্নটোত আমাক দিছে n/6 - 2/3 ইকুৱেল টু n/3 + 5/6 এটো আমাক দিয়া আছে আমি n ৰ ওচৰলে n টো লৈ আহিম n/6 - n/3 এটো প্লাছত আছিলে সমান চিনৰ এ পাৰে আহিলে মাইনাস হৈ যাব নেক্সট আমি এই ধ্ৰুবক সংখ্যাটোৰ ওচৰলে এই ধ্ৰুবক সংখ্যাটো লৈ যাব লাগে 5/6 + 2/3 এফালে মাইনাসত আছিলে হিফালে লৈ গলে এটো কি হ'ব প্লাস হৈ যাব এই নিয়মটো কোৱা হয় পক্ষান্তৰ আমি ইয়াত কি কৰিছো পক্ষান্তৰ কৰিছো ব্ৰেকেটত ইচ্ছা কৰিলে তুমি লিখি দিব পাৰা আমি এতিয়া ইহন দুটাৰ মাজত লসাগু লম 6 সমান আমি লিখিব পাৰো 2 3 গুণ 6 3 ৰ সমান আমি লিখিব পাৰো 3 গুণ 3 এতিয়া দুইটাতে কমন কি আছে 3 আছে আনকমন কি আছে 2 আছে ইয়াতো এটা 1 আছে কিন্তু একটো আমি নিলিখিলো হয় তলটো যদি আমি একটো নিলিখো বা ওপৰটো যদি আমি একটো নিলিখো তেতিয়া আমাৰ শুদ্ধ লসাগুৱে ওলাব দুইটাতে কমন 3 আছে আৰু আনকমন 2 আছে গতিকে ইহত দুটাৰ পূৰণফলে লসাগু হ'ব লসাগু আমি পাম 6 লসাগুটোক ইংলিছত এলসিএম বুলি কোৱা হয় আৰু এটো তিনি সহজ হয় 6 আৰু 3 এটো দেখিলে আমি ক'ব পাৰো লসাগু 6 হ'ব বুলি 6 লগত 1 পূৰণ কৰিলে 6 পাও 1 টো n ৰ লগত পূৰণ কৰিলে n হ'ব এই মাইনাস চিনটো আমি ইয়াত লিখিম 3 ৰ লগত 2 পূৰণ কৰিলে 6 হয় সেই 2 টো আমি ওপৰটো লগত পূৰণ কৰি দিম টুৱাইস n ইকুৱেল টু ঠিক তেনে ধৰণে ইহত দুটাত যদি আমি লসাগু লওঁ 6 হ'ব আকৌ আমি 6 ৰ লগত যদি 1 পূৰণ কৰো তেতিয়া আমি এই লসাগু 6 টো পাও সেই 1 টো আমি ওপৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিলে 5 এ হ'ব প্লাস 3 ৰ লগত 2 পূৰণ কৰিলে 6 হয় সেই 2 টো ওপৰ 2 টো লগত পূৰণ কৰি দিলে আমি পাম 4 সমান চিনৰ বাওফালে তলত 6 আছে সমান চিনৰ সোঁফালে তলত 6 আছে গতিকে আমি কেনসেল কৰিব পাৰো এটা n তোমাৰ হাতত জমা হৈ আছে দুটা n ধাৰ হৈ আছে তোমাৰ এটা n ধাৰ থাকিব সমান 5 এ 4 এ যোগ কৰিলে আমি পাম 9 ইয়াৰ তলত 1 এটা আছিল ইয়াৰ তলতো 1 এটা আছে একে হৰণ কৰিলে আমি এই দুটাই পাম গতিকে আমি 1 টো তলত এনে ধৰণে নিলিখো চলকটো সদায় আমাক যোগত লাগে গতিকে আমি কি কৰিম a মাইনাস চিনটো ইপাৰে দি দিম n ইকুৱেল টু -9 এনে ধৰণে আমি দি দিব পাৰো বা আমি এনেকেও ভাবিব পাৰো ইয়াটো এটা আমি মাইনাস পূৰণ কৰি দিলো ইয়াটো এটা আমি মাইনাস পূৰণ কৰি দিলো দুইফালে এটা এটা মাইনাস চিন আমি পূৰণ কৰি দিব পাৰো সমান চিনৰ এপাৰেও পূৰণ কৰিছো হেপাৰেও পূৰণ কৰিছো মাইনাসে মাইনাসে পূৰণ হৈ প্লাস হৈ যাব এই মাইনাস চিনটোৰ কাৰণে -9 আমি পাম গতিকে আমি সহজতে এনেকেও ভাবিব পাৰো মাইনাস চিনটো এফালৰ পৰা উঠাই আমি হিফালে দি দিলো গতিকে n ৰ সমান মান হৈ গল -9 প্ৰশ্নটো যেহেতু আমাক শুদ্ধতাটো পৰীক্ষা কৰিবলৈ কৈছে সেই কাৰণে আমি চলক n ৰ মানটো সমীকৰণটো বাওফালে বহুৱাই সমাধান কৰিম আৰু সোঁফালে বহুৱাই সমাধান কৰিম দুইফালে সমান ওলাই নে নোলাই হেতু আমি চাব লাগে যদি সমান ওলাই যায় আমি তলত লিখিম সত্যাপন কৰা হল আৰু যদি কিবা কথাত সমান নোলাই তেতিয়া আমি ভাবিব লাগিব যে আমি এইখিনি যে সমাধান কৰিলো ইয়াত কোবান আমি ভুল কৰিলো হেতু আমি ভাবিব লাগিব বা আমি চেক কৰিব লাগিব এতিয়া আমি লিখিম যেহেতু n ইকুৱেল টু -9 লেফট হ্যান্ড সাইড তোমাৰ যদি শিক্ষকে লেফট হ্যান্ড সাইড বুলি লিখিবলৈ মানা কৰে লেফট হ্যান্ড সাইডৰ ঠাইত বাও পক্ষ বুলি লিখিবলৈ কয় তেতিয়া তুমি বাও পক্ষ বুলি লিখিব পাৰা কোনো ধৰণৰ অসুবিধা নাই বাও পক্ষত আছে n/6 - 2/3 এতিয়া যত n থাকিব তাত আমি n ৰ মানটো বহুৱাই দিম n ৰ মানটো হল -9 ডিভাইডেড বাই 6 - 2/3 এইখিনিত আমি কেনসেল কৰিব পাৰো 3 3 গুণ 9 3 2 গুণ 6 2 আৰু 3 লসাগু উলিয়ালে আমি 6 পাম 2 লগত 3 পূৰণ কৰিলে 6 পাম সেই 3 টো আমি ওপৰ 3 টোৰ লগত যদি পূৰণ কৰো তেতিয়া আমি পাম 9 মাইনাস 3 ৰ লগত 2 পূৰণ কৰিলে 6 পাও সেই 2 টো আমি ওপৰ 2 টোৰ লগত পূৰণ কৰি দিলে 4 পাম -9 - 4 ইকুৱেল টু আমি পাম -13/6
এটো আমি আৰু সিম্পল কৰিব নোৱাৰো বা ক্যান্সেল কৰিব নোৱাৰো গতিকে আমি এইখিনিতে ৰাখি দিম এতিয়া আমি ৰাইট হ্যান্ড সাইডটো সমাধান কৰি চাম এটো ওলাই নে নোলাই ৰাইট হ্যান্ড সাইডে আমাক দিয়া আছে n/3 plus 5/6 n ৰ মান হ'ব -9 তলত থাকিব 3 plus 5/6 3 3 গুণ 9 3 গুণ 3 একে যদি আমি 3 ঘৰণ কৰো 3 পাম এই মাইনাস চিনটো আগত থাকিব প্লাস 5/6 এনেদৰে থাকিলে আমি ডাইৰেক্ট এই 6 টোৰ লগত 3 টো পূৰণ কৰি দিম মাইনাস 3 6 গুণ হ'ব 18 প্লাস ওপৰত হ'ব 5 তলত হ'ব 6 এনে ধৰণে হ'ব নেক্সট 18 টকা তোমাৰ ধাৰ হৈ আছে 5 টকা এটা যদি তুমি জমা কৰি দিয়া কি টকা ধাৰ থাকিব 13 টকা ধাৰ থাকিব -13 divided by 6 এতিয়া আমি দেখিলো বাও পক্ষত যেটো মান ওলালে আৰু সো পক্ষত যেটো মান ওলালে দুইটা একেই হয় আৰু যদি তুমি শুদ্ধকে এখিনি কৰা একেই ওলাব সদায় গতিকে আমি লিখিব পাৰো লেফট হ্যান্ড সাইড বা বাও পক্ষ সমান সো পক্ষ এনে ধৰণে আমি লিখিব পাৰো তলতে আমি লিখি দিম সত্যাপন কৰা হল সত্যাপন কৰা হল এটোৱে হ'ব আমাৰ সমাধান সমীকৰণ অংকবিলাক সমাধান কৰোতে সদায় ধ্ৰুবক ৰাশিটো সোঁফালে লৈ যাব লাগে তেনেকুৱা কৰিলে অংকটো কৰাত সহজ হয় এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো সমাধান কৰিম ইয়াতে মই সলিউশনটো লিখি দিছো প্ৰথমতে আমি 7 টোক এফালে লৈ যাম যেহেতু ধ্ৰুবক সংখ্যা আৰু এটোক আমি এফালে লৈ আহিম 2x - 6x/5 -5x/2 টো যদি আমি এফালে আনো এটো হ'ব +5x/2 equal to 10 minus 7 7 to plus আছে সমান চিহ্নৰ সোঁফালে গলে মাইনাস হৈ যাব নেক্সট আমি ইয়াত লসাগু লব লাগিব 5 আৰু 2 ইহত দুটাৰ লসাগু 10 হ'ব কাৰণ দুইটা মৌলিক সংখ্যা হয় 10 হে আমি এটোৰ লগত পূৰণ কৰি দিব লাগে 20x হ'ব মাইনাস 5 টোৰ লগত যদি আমি 2 এটা পূৰণ কৰো তেতিয়া আমি 10 পাও সেই দুইটো ওপৰৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিব লাগে তেতিয়া আমি পাম 12x plus 2 লগত আমি 5 পূৰণ কৰিলে 10 পাও সেই 5 টো আমি 5x ৰ লগত পূৰণ কৰি দিলে 25x এটো হ'ব equal to 10 - 7 equal to আমি পাম 3 এখিনি আমি সৰল কৰিব পৰাত আছো গতিকে আমি সৰল কৰি দিম তলত 10 আছে equal to 3 আছে এইবিলাক আমি লিখি লব পাৰো 20x জমা 25x জমা equal to হৈ যাব 45x ইয়াত -12x আছে গতিকে আমি -12x কৰি দিম x 5 ৰ পৰা 2 গলে 3 হ'ব 4 ৰ পৰা 1 গলে হ'ব 3 33x হ'ব 33x এতিয়া আমি বৰ্জ্য পূৰণ কৰি দিব লাগে কিতাপখনত বৰ্জ্য গুণন বুলি লিখা আছে বৰ্জ্য পূৰণ বা বৰ্জ্য গুণন একেটা বস্তুৱে হয় ইংলিছত ক্ৰছ মাল্টিপ্লিকেশন বুলি কোৱা হয় জাস্ট আমি কি কৰিব লাগে ওপৰটো লগত তলটো পূৰণ কৰিব লাগে আৰু তলৰটো লগত ওপৰটো পূৰণ কৰিব লাগে এই তিনিটোৰ তলত এক এটা আছে গতিকে আমি কি কৰিম এটোৰ লগত এটো পূৰণ কৰিম আমি পাম 33x equal to 10 ৰ লগত আমি তিনিটো পূৰণ কৰিলে পাম 30 এটো লিখাৰ দৰকাৰ নাই জাস্ট মই বুজিবৰ কাৰণে লিখি দিছো এতিয়া x ৰ মানটো আমি উলিয়াম 30/33 হৈ যাব x ৰ লগত 33 টো পূৰণ হৈ আছিল এফালে আহিলে কি হৈ যাব হৰণ হৈ যাব 3 এ যদি আমি 30ক কাটো 3 10 গুণ 30 আকৌ যদি আমি 3 এ 33ক কাটো 3 11 33 গতিকে আমি x ৰ মান পালো x equal to 10/11 ইয়াক আৰু সিম্পল কৰিব নোৱাৰি বা আৰু আমি ক্যান্সেল কৰিব নোৱাৰো গতিকে এটোৱে হ'ব x ৰ মান এই সমীকৰণটোত যেটো x চলক দিয়া আছে সেই x চলকটোৰ মান এটো হ'ব এতিয়া আমি x চলকৰ মানটো লৈ বাওঁফালে আৰু সোঁফালে বহুৱাই চাম বাওঁফালৰ সমান সোঁফাল হয় নে নহয় আমি লিখিম যেহেতু x equal to 10/11 এটো আমি উলিয়ালো লেফট হ্যান্ড সাইড equal to 2x plus 7 minus 6x/5 এটো আমাক দিয়া আছে আমি এতিয়া x ৰ ঠাই 10/11 এই সংখ্যাটো বহুৱাই সমাধান কৰিব লাগে আমি লিখিম 2 into 10/11 plus 7 minus 6 into 10/11 divided by 5 এই দুইটো 10/11 ৰ লগত পূৰণ হৈ আছে
ইয়াত কোনো ধৰণৰ কেনসেল না যায় যেতিয়া কেনসেল না যায় তেতিয়া আমি কি কৰিব পাৰো এটো ওপৰটো লগত পূৰণ কৰি দিব পাৰো 2 দুগুণ 20 হ'ব তলত থাকিব 11 প্লাস 7 মাইনাস ঠিক তেনে ধৰণে 6 আৰু 11 ইহত দুটাৰ মাজত কেনসেল না যায় গতিকে আমি এটোৱে পূৰণ কৰি দিম 6 দুগুণ 60 তলত হ'ব 11 একেবাৰে তলত কিমান আছে 5 আছে এইখিনি আমি এনে ধৰণে বুজিব পাৰো 60/11 ডিভাইডেড বাই 5 এই 5 টোৱে এই ভগ্নাংশটো হৰণ হৈ আছে আমি ভগ্নাংশটো লিখিম 60/11 5 ৰ তলত কিমান আছে 1 এটা আছে যদি আমি পূৰণ কৰি দিও তেতিয়া একটো ওপৰলৈ যাব 5 টো তললৈ আহিব এই 5 টো যদি আমি 60 টো কাটো 5 12 60 হ'ব সমান আমি পাম 12/11 মানে মই এটো ক'ব খুজিছো এই 5 টো আমি 60 টো কেনসেল কৰিব পাৰো 5 12 60 হ'ব নেক্সট স্টেপত আমি লিখিম 20/11 plus 7 minus 12/11 হ'ব এতিয়া আমি ইয়াত লসাগু লম 7 ৰ তলত 1 এটা আছে 11 1 11 এই গুটেই গিটাৰ লসাগু কিমান হ'ব 11 হ'ব আমি 11 টো লিখিম 11 লগত 1 পূৰণ কৰিলে 11 হয় গতিকে 1 টো 20 ৰ লগত পূৰণ কৰিলে 20 হ'ব এই প্লাস চিনটো আমি ইয়াত লিখিম ইয়াৰ তলত 1 এটা আছিল 1 টোৰ লগত যদি আমি 11 পূৰণ কৰো তেতিয়া আমি লসাগু 11 টো পাওঁ সেই 11 টো আমি 7 ৰ লগতো পূৰণ কৰিব লাগিব গতিকে 7 11 77 মাইনাস এটো 11 গতিকে ওপৰত যি আছে হেতু ডাইৰেক্ট আমি লিখি দিলে হৈ যাব এতিয়া এই দুটা যোগত আছে 77 plus 20 ইকুৱেল টু হ'ব 97 মাইনাস কৰিব লাগে 12 আমি পাম কিমান 85 আমি পাম গতিকে 85/11 আমি পালো 85/11 ক আৰু আমি সিম্পল কৰিব নোৱাৰো গতিকে লেফট হ্যান্ড সাইডে মান হ'ব 85/11 এতিয়া আমি ৰাইট হ্যান্ড সাইডটো সলভ কৰিম right hand side equal to 10 minus 5x by 2 etu amak dia ase right hand side 10 minus 5 into 10/11 divided by hobo 2 etia a 2 to তুমি ইচ্ছা কৰিলে 10 টো